हेलो गाइस डेट আজি 31 জানুৱাৰী আজি মাহৰ লাষ্ট তে নিফটি গেপ আপ খুলি ডাউন সাইড আহি আছে চেল সাইডটা ল'ব পৰা হয় ওয়েট কৰি আছো কি হয় ভাল সেটআপ বহিলে লম ডেট আৰু কি তেল লম কি সেটআপৰ মতে লম সব দেখাই যাম সাইকোলজি ঠিক আছে हेलो गाइस টেড লৈ ললো হেভেলছত সেল সাইড ললো এই দেখিছে নহয় চাগে 230 240 এনেকৈ প্ৰফিট চলি আছে তাকে ডাঙৰ বাউন্স মাৰি আছে কি হয় এসএলটো লগাই থব লাগিব তেতিয়াহে কাম দিব সেটআপটো ধৰিব পাৰিছে চাগে এই ট্ৰেন লাইন ব্ৰেক কৰিছে কাৰণে সেল কৰিছো আৰু ওপেন ইজুকেল হাই বনাইছে দেখিছে ন ফাৰ্ষ্ট ক্যান্ডেল 1 মিনিট এই ফাৰ্ষ্ট 5 মিনিট ক্যান্ডেল ওপেন ইজুকেল হাই ট্ৰেন লাইন এডাল দেখিছে ন ফাৰ্ষ্ট টাইম সাপোর্ট সেকেন্ড টাইম থার্ড টাইম ফোর্থ টাইম ব্রেক কৰিছে সেল লৈছো হ্যাঁ তাকে ওয়েট কৰিম কি হয় টার্গেট রিসিভ হ'ব লাগে কালিটো দেখিলে কেনেকৈ লষ্ট হৈ গ'ল আৰু এই কিডাল ক্যান্ডেল ধৰিব পাৰিছে নহয় চাগে এইকিডাল ওপৰ আপাৰ উইক ডাঙৰকৈ বনাইছে ইয়াত সেলাৰ বেছিকৈ আছে বুলি কোৱা হয় আপাৰ উইক্স যেতিয়া বনে তাকে ওয়েট কৰিব লাগিব বেলেগ উপায় নাই ওয়েট আৰু এটা সাইকোলজি বিষয়ে ক'বলগীয়া আছে মানে কি কালি যেটো হৈ গ'ল হেতু ভাবি থাকিব নালাগে ডেইলি নিউ ফেস কাম কৰিব লাগে কালি কি হ'ল তাৰ ওপৰত ডিপেন্ড কৰিব নালাগে কালি আমুক হ'ল তামুক হ'ল তাৰ মাথা মাৰিব নালাগে নতুন সদায় নতুন ভাবিয়ে টেড কৰিব লাগে ওয়েট কৰ কি হয় মই দেখাই আছো প্ৰফিট লছ হ্যাঁ ঠিক আছে हेलो एस 800 प्रॉफिट चली আছে দেখিছে না চাগে ওয়েট কৰিব লাগিব আৰু অলপ এটোটো সাপোর্ট লেভেল নহয় বাৰু সদায় কালি লস প্রফিট তার উপর মানে হেতু ভাবি থাকিবই নালাগে ভাবিলে আপোনাৰ মাইন্ডটো চেঞ্জ হৈ যাব যে মই কালি ইমান টকা লস হৈছিল 500 বা 600 না আজি 500 600 বেছি হ'ব লাগিব তাৰ ওপৰত ডিপেন্ড কৰিম মার্কেটে যেটো দিয়ে হেতু ল'ব লাগিব তাতকে বেছি লৈ মানে বেছি কেতিয়া আপোনাক নিদিয়ে কালি আপুনি দেখিলে মই দেখিছেন 600 700 800 লস প্ৰফিট চলি আছিল কিন্তু মই আৰু বেছি বিচাৰি গৈ দেখিছিলো হেতু সাপোর্ট লেভেল মই আৰু মানে আৰু টার্গেট নিদিয়ে বুলি মই জানিও আকৌ লুক কৰি আছো যে মোৰ আৰু প্ৰফিট দিব এনেকৈ ভাবি থাকোঁতে দেখিছে না আকৌ 500 600 টকা লস কৰিলোগে লাষ্টত গৈ তো কাৰণে ষ্টপ লসটো সদায় আপুনি ঠিক ৰাখিব আৰু ৰিৱাৰ্ডটো আপুনি মানে ৰিস্কটো আপুনি ঠিক ৰাখিব ৰিৱাৰ্ডটো আপুনি মানে মাৰ্কেটৰ ওপৰত এৰি দিব মাৰ্কেটে যিমানটো দিয়ে যি দেখায় তাৰ ওপৰত ডিপেন্ড কৰিব সাপোর্ট ৰেজিস্ট্যান্স থাকিব সাপোর্ট রেজিস্ট্যান্স রিয়েক্ট কেনেকুৱা কৰে ক্যান্ডেল কেনেকুৱা বনায় তাৰ ওপৰত ডিপেন্ড কৰিব তেনেকৈ আমি টাৰ্গেটটো ল'ব লাগিব আৰু কালি লস প্ৰফিটৰ ওপৰত হেতু ভাব নানিবই মনলৈ মানে কালি কি হ'ল কি নহ'ল ঠিক আছে সাপোর্ট লেভেল একচুয়ালি ইয়াত আছে এটা
এইটো এটা ছাপোৰ্ট লেভেল হয় তাত ডিএক্টটো কেনেকুৱা কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব কেণ্ডেলডাল কেনেকুৱা বনায় কেণ্ডেলটো বিয়েৰিছ কেণ্ডেলে বনাই আছে বৰ্তমান কিন্তু হেমাৰৰ নিচিনা কেণ্ডেল বনালে আমি ওলাই যাব লাগিব ইয়াৰ পৰা ৱেইট কৰিম আমি টাৰ্গেটটো এইটো কাটি দিব লাগিব আমি এইটো কাটি ইয়াত টাৰ্গেট লগাব লাগিব অলপ ৱেইট কৰিম কেণ্ডেলডাল মজা বনাইছে সেইটো কাৰণে ৱেইট কৰিম আমি কিন্তু প্ৰফিট অলৰেডি বুক কৰিব পৰা হৈ আছে আহিয়ে দেখিছে ন কেণ্ডেল কেনেকুৱা বনাই দিলে আমাৰ নিচিনা কেণ্ডেল লৈ আহিলে ৱেইট কৰিম আমি দিয়ে এক মিনিট প্ৰফিট বুক কৰিলোঁ দেখিলে ন আৰু ৰিক্স লৈ লাভ নাই যিমানটো পালোঁ আৰু 959 প্ৰফিট বুক হ'ল ঠিক আছে থেংক ইউ গাইছ আৰু তললৈ অহা চান্স আছে কিন্তু মই এইটো ছাপোৰ্টৰ নিচিনা এইটো হেমাৰৰ নিচিনা অলপ কেণ্ডেল বনালেতো হয়তো ইয়াত ৰিটেষ্ট কৰিব কিবা কৰিব ইমান নাথামি নাথাকোঁ যিটো পালোঁ মাৰ্কেটত যিটো দিছে লৈ ওলাই দিলোঁ বছ থেংক ইউ গাইছ আৰু ট্ৰেড নলওঁ এটাই ট্ৰেড জাষ্ট